চাৰিফালে পবিত্ৰ বৰদিনৰ উখল মাখল চহৰৰ বজাৰত ভৰি পৰিছে ভিন্ন আকাৰৰ খ্ৰীষ্টমাছ ট্ৰী তথা ৰং বিৰঙৰ আলোকৰ চাকি আমি জ্ঞানৰ পৃথিৱীত বাস কৰি আছো জ্ঞান বিকাশৰ বাবে সমগ্ৰ জিলাতে গুণগত শিক্ষা বিকাশত গুৰুত্ব প্ৰদান মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আমৰি উন্নয়ন খণ্ড অধীনৰ বালিকুচিত বিধায়ক পুঁজিৰে নিৰ্মিত নতুন মুকলি মঞ্চ বিধায়ক ডাক্তৰ মানসিং ৰংপিৰ দ্বাৰা উদ্বোধন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে সমগ্ৰ বিশ্বতে পবিত্ৰ বৰদিন উৎসৱ উদযাপনৰ আনন্দ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰতো পবিত্ৰ বৰদিন তথা খ্ৰীষ্টমাছ উদযাপনৰ লগতে বিভিন্ন গীৰ্জাসমূহত ভিন্ন ৰঙৰ আলোকেৰে সজাই পৰাই তুলিছে কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰতো চাৰিফালে পবিত্ৰ বৰদিন আৰু খ্ৰীষ্টমাছৰ উখল মাখল ডিফু বজাৰত বিভিন্ন আকাৰৰ খ্ৰীষ্টমাছ ট্ৰী আৰু ৰং বিৰঙৰ আলোকেৰে ভৰি পৰিছে হয় ডিফু ডন বস্কো আমোলাপট্টি ৰেংমা কলনী ইউসি স্কুল আদি গীৰ্জাসমূহত বিভিন্ন আলোকেৰে সজাই পৰাই তুলিছে পবিত্ৰ বৰদিন তথা খ্ৰীষ্টমাছ আনন্দ উদযাপনৰ বাবে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ ঘৰে ঘৰে ভিন্ন পিঠা পনাৰে খ্ৰীষ্টমাছৰ আনন্দ উপভোগৰ বাবে সাজু হৈ উঠিছে ঘৰে ঘৰে পবিত্ৰ ষ্টাৰ আলোক সজাই সমগ্ৰ আকাশখনকে যেন আলোকৰ তৰাৰে ভৰাই তুলিছে ঘৰে ঘৰে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা যুৱক যুৱতী তথা বুঢ়া মেঠাও নতুন কাপোৰ কিনি আনিছে পবিত্ৰ খ্ৰীষ্টমাছৰ উপলক্ষে গীৰ্জালয়সমূহীয়া প্ৰাৰ্থনাৰ বাবে যাওঁতে পৰিধান কৰি যাব সেয়েহে ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে হোৱা ব্যস্ততাৰ ফলাফল অহাকালি গীৰ্জাই গীৰ্জাই পৰিলক্ষিত হ'ব সকলোৱে এতিয়া আমি সকলোৱে জ্ঞান আৰু দক্ষতাৰ পৃথিৱীত বাস কৰি আছো এনে পৃথিৱীত বাস কৰিবলৈ হলে জ্ঞান বিকাশ কৰিব লাগিব জ্ঞান বিকাশৰ বাবে দক্ষতা বিকাশ কৰিব লাগিব সমগ্ৰ কাৰ্বি আংলং জিলাতে গুণগত শিক্ষাৰ বিকাশত গুৰুত্ব দিব লাগিব বকুলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে যোগদান কৰি কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উপস্থিত ৰাজ্যক উদ্দেশ্যি দিয়া তেওঁৰ ভাষণত এইদৰে কয় ৰাজ্যৰ তথা জিলাৰ সমগ্ৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱ পাতি ইতিমধ্যে প্ৰায় সকলোৱে বুজি উঠিছে যে বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ ব্যৱস্থা কেনেদৰে চলি আছে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও পলমকৈ হলেও গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে যে জ্ঞান আৰু দক্ষতাৰ পৃথিৱীত বিশ্বৰ সৈতে খোজ মিলাই চলিবলৈ হলে ছাত্ৰ ছাত্ৰীসকল দক্ষতা বিকাশ হ'ব লাগিব আৰু দক্ষতা বিকাশৰ বাবে গুণগত শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিব লাগিব সমগ্ৰ জিলাখনতে বকুলিয়াঘাটত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে গুণগত বিকাশৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰাই নহয় বিদ্যালয়খন শিক্ষাগত দিশৰ মানদণ্ড বিকাশৰ বাবেও কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰংহাঙে ভৱিষ্যতে বিদ্যালয়খনৰ ক্ষেত্ৰ বিকাশ শীঘ্ৰে বিদ্যালয়খনত বিজ্ঞান আৰু বাণিজ্য শাখা প্ৰতিষ্ঠা স্থানীয় জনপ্ৰতিনিধি ৰামসিং টিমুং আৰু বিধায়ক চুম ৰংহাঙৰ সৈতে আলোচনা তথা পৰামৰ্শৰে বিদ্যালয়খনত পুথিভঁৰাল স্থাপন আদি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ ৰূপায়ণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ্য যে সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ উপলক্ষে উপস্থিত মুকলি সভাত বিধায়ক ডাক্তৰ নুমল মুমিন ডিফু বিধায়ক চুম ৰংহাং প্ৰমুখ্যে কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য আৰু সদস্যসকল উপস্থিত থাকে বৈঠালাংছ বিধানসভা অন্তৰ্গত আমৰি উন্নয়ন খণ্ড অধীনৰ বালিকুচিত আজি 24 ডিচেম্বৰত উদ্বোধন কৰে নৱনিৰ্মিত মুকলি মঞ্চ বিধায়ক পুঁজিৰে সমগ্ৰ পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাও এলেকা উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ অংশৰূপে বালিকুচিত নিৰ্মাণ কৰা হয় এই মুকলি মঞ্চটি
পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ বিধানসভা তথা ১ নং দুৱাৰ আমলা পৰিষদীয় সমষ্টি এলেকাৰ বালিকুচিত স্থাপন কৰা মঞ্চ মুকলি অনুষ্ঠানত বিধায়ক ডাক্তৰ মানসিং ৰংপি, আমৰি উন্নয়ন খণ্ডৰ বিষয়া ৰীতা মিলিক পি, দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ ভিডিচি অধ্যক্ষ দিলীপ মিলিক, প্ৰাক্তন ট্ৰেন্সপৰ্ট অধ্যক্ষ লিপচন বে, স্থানীয় গাঁওবুঢ়া প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য, বিধায়ক পুঁজিৰে বিভিন্ন এলেকা উন্নয়নৰ কাৰ্যত ব্যয় কৰা ধনৰ সৎ ব্যৱহাৰত গুৰুত্ব আগৰে পৰা প্ৰদান কৰি অহাৰ লগতে অনাগত দিনবোৰতো 100% ধন ৰাইজ তথা এলেকা উন্নয়নৰ বাবে ব্যয় কৰাৰ কথা ব্যক্ত কৰে বিধায়কগৰাকীয়ে। পৰিদৰ্শন কৰিব আহিছোঁ যে নিৰ্মিত হৈ আছে এতিয়া এই হেন্দুৰীয়াটি যিটো এটা হল লগতে স্পেচ আছে লগতে এইটো তাতে নিৰ্মাণ হৈ আছে। ভালদৰে মানে কামটো প্ৰগতিত চলি আছে আৰু তাৰপিছত আহি ইয়াত দেখিলোঁ এই বালিকুচিত এইটো নিৰ্মাণ কৰি আজি উদ্বোধন কৰিলোঁ এই মুকলি মঞ্চ আৰু ভাল সময়তে মানে এইটো উদ্বোধন কৰিলোঁ, ৰাইজক মানে হস্তান্তৰ কৰিব পালোঁ এই মুকলি মঞ্চ ঠিক খ্ৰীষ্টমাছ আৰু এই নতুন বছৰৰ আগমুহূৰ্ততে। আৰু আজি ইয়াতে পাব্লিক মিটিং হৈ ৰাইজক হস্তান্তৰ কৰিলোঁ। ৰাইজে মানে বহুত এই আনন্দৰে মানে এইটো আদৰিছে আৰু গ্ৰহণ কৰিছে। আৰু লগতে এতিয়া নিৰ্মাণ হৈ আছে এই তিৱাবিলাকৰ মানে সমাধি বুলি কয় যিটো ডেকা চাং, তাত মানে নিৰ্মাণ হৈ আছে এইটো। আৰু তাৰপিছত গৈ শেষত গৈ এটা বক্স কালভাৰ্ট নিৰ্মাণ হৈ আছে এই উগুৰি এই ক্ৰ' গাঁও মানে তাত যোৱা ৰাস্তাটো ভালকৈ এইটো মানে হৈ আছে যেন মানে এই বহুত বছৰৰ পৰা এইবিলাক মানে দাবী আছিলে ৰাইজৰ, এইটো দাবীটো এতিয়া পূৰ হ'ব। আৰু আমি আশা কৰোঁ এই ফাইনেন্সিয়েল ইয়েৰ 2017-18 ভিতৰত এইবিলাক চব সম্পূৰ্ণ হৈ যাব আৰু ৰাইজক হস্তান্তৰ কৰিব পাৰিম আৰু ৰাইজে মানে সুখী হ'ব আৰু এইটো ৰাইজৰ কাৰণে উপকৃত হ'ব। যিটো বৰ্তমানটো মানে আমিতো চেংচন কৰাটো মানে 100%য়ে মানে এইটোতো খৰচ হৈ গ'ল। এতিয়া মানে ইয়াৰ কিস্তিৰ পিছতহে মানে আমি মানে এইটো বাট চাই আছোঁ। বৈঠালাংছৰ পৰা জেছন ইংহি ৰিপৰ্ট কাৰ্ড নিউজ। পুনৰ অহা 2 বছৰৰ কাৰ্যকালৰ বাবে কাৰ্বি লামেট আমাৰ সভাপতি নিৰ্বাচিত হোৱা বৰ্তমানৰ সভাপতি সুৰেন ক্ৰামচাক উচুকাই জনালে সম্বৰ্ধনা। কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় সমিতিৰ নিজা কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত এক অনুষ্ঠুপীয়া অনুষ্ঠানত উচুকাৰ নেতৃবৃন্দই সম্বৰ্ধনা জনালে। উল্লেখ্য, বৰ্তমানৰ কাৰ্বি লামেট আমাৰ সভাপতি সুৰেন ক্ৰামচাৰ কাৰ্যকাল এইবাৰ হাঞ্জালাংছৰ ডনচুৰি আকলামত অনুষ্ঠিতব্য 26তম কাৰ্বি লামেট আমাৰ অধিৱেশনত অন্ত পৰিছিল। যদিও আমেৰ কাৰ্যনিৰ্বাহক সমিতিয়ে পুনৰ যোৱা 12 ডিচেম্বৰত আমেৰ সংবিধানৰ মতে আৰু সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে পুনঃ আগন্তুক 2 বছৰৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰিলে। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি। Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents or guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481.
and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Aurelatus facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Tifu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাঞ্চ আসাম হিল স্মল ইন্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ডিফুৰ ৰংচিংৰুম ৰাধাশ্যাম সুন্দৰ প্ৰধানা কক্ষত আজি দেওবাৰে অনুষ্ঠিত হয় জনগোষ্ঠীয় সংহতি উৎসৱ উদযাপনৰ কাৰ্যসূচী ইস্কন ট্ৰাইবেল কেয়াৰ উদ্যোগত উদযাপিত এই জনগোষ্ঠীয় সংহতি উৎসৱত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইস্কন ট্ৰাইবেল কেয়াৰ উদ্যোগত অনুষ্ঠিত জনগোষ্ঠীয় সংহতি উৎসৱত মুখ্য অতিথি হিচাপে যোগদান কৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সভাত উপস্থিত ইস্কন ভক্তসকলৰ আগত দিয়া ভাষণ প্ৰসংগত ৰংচিংৰুমৰ বাবে ভাল এটা পথ খোৱা পানীৰ বাবে পকী কুঁৱা আৰু ইস্কনৰ মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰংচিংৰুম ৰাধা শ্যাম সুন্দৰ প্ৰাৰ্থনা কক্ষত অনুষ্ঠিত সভাত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপৰিও পৰিষদৰ সদস্যক্ৰমে লুনসিং তেৰণ আৰু ৰামসিং টিমুঙকে ধৰি ইস্কনৰ ট্ৰাইবেল কেয়াৰ ইনিচিয়েটিভৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আপোনালোকৰ বহুতৰে নিশ্চয় কম বেছি পৰিমাণে মনত আছে বনদস্যু বীৰপ্পানাৰ কথা যি বীৰপ্পানে কেৱল চন্দন গছৰ বাবে বনৰ মাজতে কটাইছিল জীৱনৰ ভাল সময় তথাপি সেই ভয়ংকৰ বীৰপ্পানেও এনে পথ ভয়াবহ পথ অতিক্ৰম কৰি গভীৰ বনাঞ্চলত হয়তো প্ৰৱেশ কৰি পোৱা নাই কিন্তু আমাৰ দুখীয়া সহজ সৰল ৰাইজে বছৰে নিজৰে পৰিষদীয় চৰকাৰৰ প্ৰতাৰণাত চূড়ান্তভাৱে বঞ্চিত হৈ কটাবলগীয়া হৈছে চহৰ নগৰৰ পৰা ভালেমানি দূৰত্বত যোগাযোগ বিচ্ছিন্ন বৃহৎ অঞ্চলত আজি কাৰ্বি স্বায়ত্তশাসিত পৰিষদ ২০টা বছৰ অতিক্ৰম কৰিলে এই অঞ্চলৰ গয়াসকলে এতিয়াও কটাবলগীয়া হৈছে অতি দুখজনক জীৱন যাত্ৰা দৃশ্যটোলৈ মন কৰক এই দৃশ্য জিৰি কিণ্ডেঙৰ পৰা ৭ কিলোমিটাৰ নিলগত দিনাৰ আৰু নংকিৰলা নৈ অতি খৰস্ৰোতা এই নৈ দুখন আপোনালোকে জানি আচৰিত হ'ব যে এই নৈ দুখনৰ ওপৰত দলঙৰ অবিহনে গয়া ৰাইজে বাৰিষা খৰালি মাহত পাৰ কৰি গৈ আছে গাঁৱৰ পৰা বজাৰ সমাৰ তথা স্কুললৈ আৰু বজাৰ সমাৰৰ পৰা নিজৰ ঘৰলৈ বাহন থাকিলে উপায় নাই এইদৰে নৈৰ ওপৰেৰে পাৰ হৈহে যাব লাগে আৰু বাৰিষাৰ ফেনে ফুটুকাৰে উফন্দি আহিলে কোনোৱে যদি ইয়াৰ আগতে ঘৰ গৈ উভতিব পাৰিলে ৰক্ষা নহলে পানী কমি নোযোৱালৈকে অপেক্ষা কৰিব লাগে কাৰোবাৰ ঘৰত কটাব লাগিব আৰু বাৰিষা হ'লেই ল'ৰা ছোৱালীৰ স্কুল বন্ধ সুদীৰ্ঘ বছৰে এইদৰে টুমেন লাংছো কাৰ্বিস কাপ লাং এট কাপিনাৰ আতুৰ লাংছো আৰু মিৰডং লংপাক এই ৬খন গাঁৱৰ গয়াসকলে একো দলং আৰু পথৰ অবিহনে অহা যোৱা কৰি কটাই আহিছে জীৱন নিজৰ ৰজা ঘৰো আছে সেই ৰজা ঘৰত ৰজাও আছে কিন্তু ৰজা ঘৰৰ শাসন ৰজা ঘৰৰ আঁচনি ৰজা ঘৰৰ সাহায্য এই দুখীয়া প্ৰজাসকলে নেপায় উপায় নাই গয়াৰ এখন উলংগ দেশত ধুবাৰ কি কাম তথাপি দুখীয়া পিছপৰা ৰাইজে এতিয়া আশা পালি ৰৈ আছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত আন একো নহলেও নৈ দুখনৰ ওপৰত দুখন ভাল দলং আৰু অহা যোৱাৰ বাবে চেণ্ট্ৰেবেল পথ পাব আমাৰো প্ৰশ্ন
দুখীয়া গয়াৰ এই আশা পূৰণ হ'বনে জিৰি কিনটেঙৰ পৰা স্পেচিয়েল ৰিপৰ্ট কাৰ্ড নিউজ ডিফুৰ আকাশ বতা পবিত্ৰ ঈশ্বৰৰ ভাৱনাৰে পবিত্ৰ হৈ উঠিছে ইফালে গিৰ্জাই গিৰ্জাই পবিত্ৰ বৰদিন আনন্দ আৰু খ্ৰীষ্টমাছৰ ভক্তি ভাৱনা পবিত্ৰ ধৰ্মৰ পবিত্ৰ আৰু মহান ভাৱনা বিলাবলৈ আৰম্ভ হৈ আছে ডিফুৰ সমীপত বৰলাংফেৰৰ ইংলংগিৰিৰ লেমছৰ প্ৰাংগণত অনুষ্ঠিত হৈ আছে শ্ৰীমদ ভাগৱত কথা ভক্তি জ্ঞান যজ্ঞ 24 ডিসেম্বৰৰ পৰা অহা 31 ডিসেম্বৰলৈ অনুষ্ঠিত হ'ব এই ভক্তিৰহৰ অনুষ্ঠান কাৰ্যসূচী অনুসৰি 11 বজাত কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণৰ বন্তি প্ৰজননেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় ভক্তপ্ৰাণ ৰাজ্যক ভক্তিৰহ প্ৰদান কৰিবলৈ সুদূৰ বৃন্দাবনৰ পৰা আমন্ত্ৰণ কৰি অনা লেখাৰাম ৰিমাল শাস্ত্ৰীজী মহাৰাজক আদৰণি জনোৱাৰ পিছতে ভক্তপ্ৰাণ ৰাইজে পথেৰে বাহিৰ কৰে কলহ যাত্ৰাৰ কাৰ্যসূচী কলহ যাত্ৰা কাৰ্যসূচীৰ অন্তত মহাৰাজে ভক্তপ্ৰাণ ৰাইজক দীক্ষা দিবলৈ আৰম্ভ কৰে তাৰ পিছত সন্ধিয়াত অনুষ্ঠিত হয় মহা আৰতি ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্জয় তাই বিদায় লৈছো ধন্যবাদ